তামুলপুৰ জিলা UPPLৰ কাৰ্যালয়ত আমাৰ ৰাষ্ট্ৰপতিৰ কেণ্ডিডেট আমাৰ NDAৰ সন্মানীয় কেণ্ডিডেট দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আজি আমি তামুলপুৰ জিলা UPPLৰ পৰা তেখেতক শুভেচ্ছা জনাইছোঁ। আজি আমি তামুলপুৰৰ প্ৰতিটো ব্যক্তিৰ হৈ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক ৰাষ্ট্ৰপতিৰ পদৰ প্ৰাৰ্থী বাছনি কৰাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াকো আমি তামুলপুৰৰ হৈ জিলাৰ হৈ আমি তেখেতক বিশেষ ধন্যবাদ জনাইছোঁ যে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস যে ভাৰতবৰ্ষত যি এটা শ্লোগান লৈ আমাৰ সন্মানৰ আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে প্ৰতিটো ব্যক্তিক ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীক যে উন্নয়ন কৰাৰ স্বাৰ্থৰে যে ভাৰতবৰ্ষৰ কাম কৰি আছে এই হিচাপে আজি ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰথম ব্যক্তি হিচাপে আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক যেটো অলংকৃত কৰাৰ কাৰণে যে আগবাঢ়িছে ইয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে এই চেগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ আৰু বিটিআৰ প্ৰধান ডাঙৰীয়াকো আমি এই চেগতে ধন্যবাদ জনাইছোঁ। আমি আজি একেলগে আমাৰ তামুলপুৰ জিলাৰ UPPLৰ বিষয়ববীয়া যে উপস্থিত আছে আৰু অল সান্তাল বিকাশ পৰিষদৰ বিষয়ববীয়াসকল আছে, বাক্সা জিলা সান্তালী ষ্টুডেণ্ট ইউনিয়নৰ বিষয়ববীয়াসকল আছে, সবৰ হৈ আজি আমি যি শুভেচ্ছা জনাইছোঁ। লগতে তেখেতৰ আমাৰ যি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক যাহাতে সুকলমে ৰাষ্ট্ৰক পৰিচালনা কৰাৰ যি দক্ষতা যেটো তেখেতৰ আছে এইটো আৰু বেছিকৈ বিশ্বক ভাৰতবৰ্ষক উজ্বলাই তোলাৰ কাৰণে তেখেতে সক্ষম হ'ব, এইটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।